हेलो फ्रेंड्स, वेलकम बैक टू माय यूट्यूब चैनल राजू भिडिओग्राफार। तो बानपानीर মাজতে मैं আজি गई आसो मोर घৰৰ ওচৰতে থকা এখন বেকি নদীৰ ব্ৰিজত। সো ব্ৰিজখন দেখাবলৈ চেষ্টা কৰিম। বৰপেটা জিলাৰ ভিতৰত বেকি নদীৰ ওপৰত অৱস্থিত এখন ডাঙৰ ব্ৰিজ। সো মই আছো নাওত এতিয়া। সো ঘৰৰ পৰা প্ৰায় আধা কিলোমিটাৰ মান নাৱেৰে যাব লাগিব। নাৱেৰে যোৱাৰ পিছত তাত মোৰ দুজন ফ্ৰেণ্ডৰ লগত যাম বাইক লৈ। সো চাই থাকক, সকলো পিনে পানী কেৱল। আমি এই তিনিজনে গৈ আছো ব্ৰিজলৈ। আৰু আহি পাই গলো জনিয়া বজাৰ। ইয়াৰ পৰা আৰু অলপ দূৰমান আছে, তাৰপিছতে আমি যাই পাম আৰু।
এইফালে কলকাছিয়া, এইফালে একেবারে নদীর মাঝে দেখা যায় বরবুক, আর এইফালে আপনার বরপেটা হয়।